এইটো হ'ল হেণ্ড পাম্প চাওঁ লগাই লগাই এইডাল যদি ইয়াত লগাই নথয় তেতিয়া কি হ'ব এইটো একদম ওপৰলৈ গুচি যাব কিমান ওপৰলৈ গুচি যাব কোনো ক'ব নোৱাৰিব নমস্কাৰ মই পংকজ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল পিজি আছাম ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি দেওবাৰ সময় এতিয়া ৰাতিপুৱা 9:30 চাৰে 9টা হৈছে তো আজি আপোনালোকক মই আকৌ আজি নতুন এখন ঠাই দেখুৱাবলৈ নিম সেই ঠাইখনৰ নাম হৈছে চাচনিৰ মেৰবিলখন পৰ্যটকৰ কাৰণে অতিকৈ আকৰ্ষণীয় কেন্দ্ৰবিন্দু হৈ পৰিছে সেইকাৰণে মই আপোনালোকক আজি চাচনিৰ মেৰবিল দেখুৱাবলৈ নিম আৰু মোৰ লগত এজন বন্ধু যাব আজি মই বাইকতে যাম তো আপোনালোকে চাই থাকক যদি এই ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে আপোনালোকে লাইক কৰক আৰু যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰক আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰক যাতে ভিডিঅ' নটিফিকেশ্যন আপুনি আগতে পায় আৰু যদি আপুনি ভাবে যে এই ভিডিঅ'টো মোৰ বন্ধুজনে চোৱাৰ প্ৰয়োজন আছে তেতিয়াহ'লে আপোনালোকে শ্বেয়াৰ কৰক তো চাই থাকক আপোনালোকে মই আজি আপোনালোকক মেৰবিল দেখুৱাই আছোঁ আমি আহি পালোহি আমাৰ চাচনি মেৰবিল মই আপোনালোকক এতিয়া মেইন গেটখন দেখুৱাই লৈছোঁ এইখনেই হৈ গ'ল এই মেইন গেটখন আৰু ইয়াত বহুতো দেখিছে আপোনালোকে মই বোটকেইখন আপোনালোকক দেখুৱাই লৈছোঁ বাহিৰতে আছে কাৰণে গেটৰ ভিতৰত সোমোৱা নাই এখন বাহিৰতে আছে তো সেইকাৰণে আপোনালোকক দেখুৱাই লওঁ ইয়াত এইখন পানী হ'লে মানে দেখিছে আপোনালোকে পানী হ'লে মানে আপোনালোকে ইয়াত বোটিং কৰিব পাৰিব
খুব ধুনীয়াকৈ বোটিং কৰিব পাৰিব আপোনালোকে। গোটেই পানী ভৰ্তি হৈ যায় যেতিয়া ইয়াত ভৰ ছিজন হয়, বাৰিষা ছিজন হয়, তেতিয়া পানী ভৰ্তি হৈ যায় ইয়াত, তেতিয়া বোটিং কৰিবলৈ সুবিধা হয়। আৰু ইয়াত ভিতৰত পাৰ্কখনৰ ভিতৰত সোমোৱাৰ আগতে আপোনালোকক এটা মই কথা জনাই লোৱাটো প্ৰয়োজন বুলি ভাবোঁ। কাৰণ এই চাচনি মেৰবিলখন পৰ্যটক কেন্দ্ৰলৈ ৰূপান্তৰিত কৰাৰ এজন ব্যক্তিৰ প্ৰচেষ্টাৰ কাৰণে আজি এই পৰ্যটক কেন্দ্ৰলৈ গঢ় লৈ উঠিছে। সেই ব্যক্তিজনৰ নাম যদি মই নকওঁ, মোৰ এই ভিডিঅ' বনোৱাৰ কোনো সাৰ্থক নহ'ব। তেখেত হৈছে বিশিষ্ট সমাজসেৱক শ্ৰী মণিমাণিক গগৈ ডাঙৰীয়াদেৱ। তেখেতক যদি আজি ইয়াত লগ পোৱাৰ সৌভাগ্য হয়, মই আপোনালোকক নিশ্চয় চিনাকি কৰাই দিম আৰু তেখেতক সুধিম যে তেখেতক কি প্ৰচেষ্টাৰ ফলত এই চাচনি মেৰবিলখন পৰ্যটক কেন্দ্ৰলৈ তেওঁ গঢ়ি তুলিলে। যদি মোৰ সৌভাগ্য হয় তেখেতক লগ পোৱাৰ, তেতিয়া নিশ্চয় মই আজি সেই প্ৰশ্নখিনি কৰিম, জানিবলৈ চেষ্টা কৰিম তেখেতৰ পৰা কি ভাবিছিল তেওঁ প্ৰথমতে যে চাচনি এই মেৰবিলখন ইমান ধুনীয়াকৈ তেওঁ পৰ্যটক কেন্দ্ৰলৈ পৰিৱৰ্তন কৰিব পাৰিব বুলি। তো সেয়াই আৰু এতিয়া আমি প্ৰথমৰ পৰা আপোনালোকক মই দেখুৱাই যাম মেৰবিল পাৰ্কৰ এইখন ছেকেণ্ড গেটখন। মই ইয়াৰ আগতে জানুৱাৰী আগত আহোঁতে তেতিয়া এইখন বনাই আছিলে, খুব ধুনীয়াকৈ এতিয়া বনালে। আপোনালোকে চাই লওক কিমান ধুনীয়াকৈ সুন্দৰকৈ বনাইছে। আৰু এইবিলাক পৰ্যটকৰ কাৰণে থাকিবৰ কাৰণে ধুনীয়াকৈ ঘৰ বনাই দিছে। ভিতৰত সোমাব পাৰিলোঁ হয়, কিন্তু ইয়াত কোনো নাই বৰ্তমান, নহ'লে মই নিশ্চয় আপোনালোকক ভিতৰত সোমাই দেখাব পাৰিলোঁহেঁতেন কি ধৰণে এইটো বনাইছে পৰ্যটকৰ কাৰণে। চাচনি মেৰবিলৰ বহুত লোককথা জড়িত হৈ আছে। তো লোককথাৰ মতে ইয়াত জলকুঁৱৰ কিবা কাহিনী এটা আছে। তো খুব ধুনীয়া সেই কাহিনীটো, সেই কাহিনী মানে লোককথা যোনটো প্ৰচলিত হৈ আছে সেই কথাটো, কিন্তু মই বিশেষ নাজানো। আজি যদি মই মণিমাণিক গগৈ ডাঙৰীয়াদেৱক লগ পাওঁ, তেতিয়া মই সেই মানে লোককথা যি জলকুঁৱৰ কাহিনী বুলিয়ে কৈছোঁ আৰু এতিয়া সেই কাহিনীটো মই জানিবলৈ চেষ্টা কৰিম। এইটো হৈ গ'লে এটা বনাই আছে তেখেতসকলে খুব সুন্দৰকৈ, আপোনালোকে চাই লওক। কিন্তু সম্পূৰ্ণ হোৱা নাই, এতিয়া বনাই আছে। তেখেতক লগ পালে মই সুধিম বাৰু। খুব ধুনীয়াকৈ বনাইছে। এইবিলাক ৰিজৰ্ট বনাই আছে, থকা খোৱাৰ সুবিধা হ'ব পৰ্যটকবিলাক যদি আহে। খুব ধুনীয়াকৈ বনাইছে এইবিলাক। ইয়াত আইনা লগাব চাগে, কাম চলি আছে, এইবিলাক হোৱা নাই সম্পূৰ্ণ। এইবিলাকে হ'ল কহুৱা গছ, ইমান ধুনীয়াকৈ ফুলি আছে দেখিছে কহুৱা। সৰুতে শুনিছিলোঁ বাৰু গান, কহুৱা হালিছে জালিছে বুলি। এতিয়া সম্পূৰ্ণ হোৱা নাই। এইটো ৰিজৰ্ট হয়, দেশ বিদেশৰ যদি পৰ্যটক আহে তেতিয়া ইয়াত থাকিব পাৰিব। এইটো খুব সম্ভৱ এইটো বাথৰুম নহ'লে লেট্ৰিন হ'ব। এইটো কিবা এটা হ'ব আৰু। খুব ধুনীয়াকৈ বনাইছে, কাম চলি আছে আজি, খুব হুলস্থুল হৈ আছে পৰিৱেশটো। ট্ৰেক্টৰে মাটি অনা নিয়া কৰি আছে। কি ধুনীয়া পৰিৱেশ আপোনালোকে দেখা পাইছে। এতিয়া মই আপোনালোকক আকৌ দেখুৱাম। ইয়াত ফুৰি খুব ভাল লাগিছে মোৰ।
আমি এতিয়া চিপছ খালোঁ হয়, কিন্তু এই পেকেটটো আমি ইয়াত পেলাব নোৱাৰিম, কাৰণ আগত এখন মই চাইনবোৰ্ড দেখিছিলোঁ কিপ ক্লিন লিখা আছে যে, তো আমি য'ত নেপেলাওঁ। এতিয়া আমি এইটো পকেটতে ভৰাই লৈ যাম, কাৰণ ইয়াত আমি ডাষ্টবিন দেখা পোৱা নাই বাৰু, সেইকাৰণে আমি এইটো পকেটতে ভৰাই লৈ যাম এতিয়া। এইটো হৈ গ'ল মেৰিভিল পাৰ্কৰ ষ্ট'ৰ ৰুম। ইয়াত সহায় এটা দেখা পাইছোঁ, আছে কিবাকিবি ঢেৰ আছে ইয়াত জীৱ জন্তু। এইকেইখন ব'ট আপোনালোকৰ ইয়াত এতিয়া ষ্টক কৰি থৈ দিছে, বাৰিষা হ'লে এইকেইখন আপোনালোকৰ তালৈ নিব আৰু য'ত ব'টিং কৰে। এইখন ই ৰিক্সাই হয়। হা, টুমটুম ইয়াৰ নাম লিখা আছে ইয়াত, এইটো চাওক টুমটুম, ধুনীয়া নাম দিছে। কাম কৰি আছে কিবাকিবি, সেইকাৰণে ইয়াত ষ্ট'ৰ ৰুম হিচাপে এইটো ব্যৱহাৰ কৰিছে। এতিয়া আমি আহি পাইছোঁহি কনফাৰেন্স হল। সেইটো মই আপোনালোকক দেখুৱাই দিওঁ। ইয়াত অপেন ষ্টেজ নিচিনাকৈ এইটো আছে, খুব ধুনীয়াকৈ। ইয়াত আপোনালোকে কিবা মিটিং পাতিলে মানে ইয়াত নিজে আহি ইয়াত পাতিব পাৰিব, কিবা কনফাৰেন্স হল আৰু খুব ধুনীয়াকৈ ছিষ্টেম গোটেইবিলাক আছে, সকলো সুবিধাই আছে। আহি পেলাই ইয়াত আপোনালোকে এখন চাইনবোৰ্ড লগোৱা আছে চব, চাচনি মেৰিভিল পৰিৱেশ পৰ্যটন প্ৰকল্প, কিমান সুন্দৰকৈ দিয়া আছে। ফটোকেইখন মই দেখাই দিছোঁ আপোনালোকক। কি কি জীৱ জন্তু আছে ফটোবিলাক অলপ দেখুৱাই দিছে ইয়াত, আৰু বেক চাইডটোত সুন্দৰ, অতি সুন্দৰ, ভাল লাগিলে আহি। মোৰ আজি খুব ভাল লাগিছে ইয়াত, ইমান সুন্দৰ পৰিৱেশ পাম বুলি মই ভবা নাছিলোঁ। আগতকৈ বহুত ডেভেলপ হৈছে এতিয়া। আপোনালোকক এটা মই বস্তু দেখুৱাম এতিয়া। এইটো নাম কি বুলি কয়, এইটো চাওক আপোনালোকে, এইটো কি বুলি কয় আপোনালোকে নামটো জানে চাগে। দমকল বুলিতো নকয় বাৰু, ইয়াক কি বুলি কয়, হেণ্ডপাম্প বুলিয়ে কয় চাগে। এইটো পানী ওলোৱা নাই, অলপ জোৰকৈ মাৰিব লাগিব। মোক পাৰ্টনাৰে মাৰিছে, এয়া পানী ওলাইছে দেখিছে। এইটো হ'ল হেণ্ডপাম্প। চাওক ৰখাই লগাই, এইডাল যদি ইয়াত লগাই নথয় তেতিয়া কি হ'ব, এইটো একদম ওপৰলৈ গুচি যাব। কিমান ওপৰলৈ গুচি যাব কোনো ক'ব নোৱাৰিব। বাকী চব ভালেই লাগিলে মোৰো, কিন্তু মণিমাণিক গগৈ ডাঙৰীয়াদেৱক লগ নোপোৱাৰ কাৰণে মোৰ খুব বেয়া লাগিছে। তেখেতৰ লগত যদি মই দুআষাৰ পাতিব পৰাহেঁতেন তেতিয়া মোৰ মনটো আৰু ভাল লাগিলেহেঁতেন, কিন্তু আজি মোৰ দুৰ্ভাগ্য। সেই গতিকে মই তেখেতক আজি লগ নাপালোঁ। মই আকৌ এদিন আহিম তেখেতৰ লগত কথা পাতিবৰ কাৰণে। তো সেই ভিডিঅ'টো আপোনালোকে নেক্সট পাব। মোৰ কোনদিনাখন পাৰোঁ চেষ্টা কৰিম মই অতি সোনকালে তেখেতৰ লগত লগ কৰিবৰ কাৰণে তেখেতক। তো ফোন কৰিছিলোঁ, তেখেত বোলে আজি কিবা কাৰণত ঘৰৰ পৰা বেলেগলৈ ওলাই গ'ল, তো সেই গতিকেলৈ আহিব নোৱাৰিলে তেখেতে। তো মই যিমানখিনি পাৰোঁ আপোনালোকক আজি চাচনিৰ এই মেৰিভিল দেখুৱালোঁ। যদি মোৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। বাই বাই, জয় আই অসম।